এটা মন্দিৰত যাই আছোঁ, কৰমতলী মন্দিৰ। ইফালে যাব লাগিব, মৰালো যাব মোৰ লগত। গতিকে আমি বেছি পলম নকৰোঁ, গতিকে আমি যাই থাকোঁ। গাইজ, আপোনালোকে কৰমতলী মন্দিৰ দেখাব নাই? যদি দেখাব নাই, মই দেখাই দিছোঁ। বলক, দূৰ আছে, মই যেনে বহুত দূৰ যাব লাগিব, গতিকে নকৰোঁ। অলপ যাই লওক, তাৰে পিছত কল কৰি আছোঁ নে কি কয়? যাই আছোঁ, যাই লওক আৰু দেখিছিলে ভিডিঅ'টো ডিছক্ৰিপশ্যনত থাকিব, কি বুলি কয়, মন্দিৰৰ লোকেশ্যনটো আপোনালোকে আহিব পাৰে। মন্দিৰটো খুব ভাল হয়, ধুনীয়া মন্দিৰ। ইয়াতে ফাকুৱাৰ সময়ত কি হয়, মন্দিৰত বহুত উৎসৱ পালন কৰা হয়। মোৰ লগৰজনে কৈ দিব কি কি উৎসৱ পালন হয়, কেইদিনীয়া কাৰ্যসূচী। মই ভিডিঅ'টো লোকেশ্যনটো ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে শুনি লওক কি কি হয়। কি হয়নো মন্দিৰত উৎসৱ আৰু পাৰ্বণ? ফাকুৱাৰ সময়ত এটা দৌল উৎসৱ হয়। দৌল উৎসৱ দুদিনীয়া কাৰ্যসূচী আৰু আৰিয়া প্ৰদৰ্শন কৰে, সেইখিনিয়ে হয়। আপোনালোকে ফাকুৱাৰ সময়ত আহিব পাৰে, হোলীৰ সময়ত। ফাকুৱা মানে হোলী আৰু যিকোনো এটা ক'লে হ'ল, আপোনালোকে আহিব পাৰে। আমি ব'লক পলম নকৰোঁ, কলকাতা মন্দিৰটো চাই আহোঁ, ব'লক। সেই গাইজ, আহি থাকোঁতে কৰমতলী আহি থাকোঁতে এইপিনি বাসুদেৱ নামঘৰ এটা পালোঁ, সেৱা লৈ যাওঁ বোলো। বাসুদেৱ নামঘৰ হয় এইটো, চাই ল'ব পাৰে, বাসুদেৱ নামঘৰ। এইটোৱেই যাই আছোঁ আমি আৰু এইপিনে যাব লাগে, ব'লক। গাইজ, আহি পালোঁ আমি। মই বেক কেমেৰা কৰি দেখাই দিছোঁ, মন্দিৰটো আহি পালোঁ, সন্মুখত আছোঁ। তো চাই লওক মন্দিৰ, এইটোৱে মন্দিৰ। এইটোকে কৰমতলী মন্দিৰ বুলি কোৱা হয়। এইটো কৰমতলী মন্দিৰ, চাই লওক কি বঠিনা বেৰা, ৱালত কি বঠিনা দিছে। তো মই নামি পেলাই দেখা দি আছোঁ ভিতৰতো বাৰু। তো প্ৰথমতে এইখিনি চাই লওক। এইটোৱে হ'ল কৰমতলী মন্দিৰ। এইটো চাই লওক, ওপৰত দেখি লিখা আছে কৰমতলী সত্ৰ নামঘৰ, গতিকে শৰাইঘাট কামৰূপ কি হয়। চাই লওক, এইটো ৰাস্তা হয়, এইটো ৰাস্তা। এটা মণিকূট চাই লওক, এইটো মণিকূট চাই লওক, এইটো চাই লওক। এইফালে আছে, আমি যাই আছোঁ, লগে লগে যাই আছোঁ, চাই লওক। এইটো কৰমতলী হয়, ইয়াতে আহিব পাৰে, এইটোৱে মন্দিৰ। তো গাইজ, এইটোৱে হ'ল মন্দিৰটো। ভিতৰত আমি নাযাওঁ বাৰু, দেউৰী নাই বৰ্তমান। এইটোৱে হ'ল মন্দিৰ, তো আপোনালোকে আহিব পাৰে। এইটো চাই লওক, জুম কৰি দেখাই দিছোঁ বাৰু, এইটো চাই লওক, জুম কৰি দেখাই দিছোঁ। তো আমি এতিয়া যাওঁ ইয়াৰ পৰা। আপোনালোকে আহিলে আহিব পাৰে, ইয়াতে আহিলে আহিব পাৰে। তো ব'লক আমি যাওঁ এতিয়া। গাইজ, আমি এটা ঠাইলৈ যাই আছোঁ আকৌ। এইটো ঠাইলৈ যাব লাগে, এওঁৰ লগত যাম, এওঁ দেখাই দিব। সেইটো তাতে বোলে এডাল গছত 3-4ডালমান গছ লাগি আছে, যেনে আম, জাম,
ধৰ আহত এনেকৈ 4-3ডালমান গছ আছে, তাকে চাবলৈ যাই আছোঁ আমি। ব'লক নে কি কয়? জেগাটো আহি পালোঁ, চাই লওক। মই দেখাই দি আছোঁ, চাই লওক। মই জেগাটো আহি পাইছোঁ। মই এটা শব্দ মানে দুবাৰকৈ ৰিপিট কৰিছোঁ, নতুন ব্লগ না, গতিকে চাই লওক বাৰু। আমি আহি পালোঁ, এই জেগাটো চাই লওক। এইটো ইয়াতে আছে 4ডাল গাছ। আম আছে, আহঁত আছে, জাম আছে, অৰ্জুন গছ আছে। এই 4ডাল গাছ ইয়াতে আছে। জেগা ভাল হয়, চাই লওক। ইয়াত সভা হয়, ডাঙৰ সভা হয়, চাই লওক। ওচৰৰ পৰা দেখা দি দিয়া। সেইডাল অৰ্জুন গাছ, এডাল এনেকৈ আম এডাল গৈছে, এডাল জাম গৈছে, আৰু এডাল জৰিডালটো দেখিছেই, ডাঙৰ জৰি। এইখিনিয়ে আৰু চাই লওক ওপৰ ফালে। এইখিনিয়ে আৰু আজিলৈ ইমানেই আৰু, এইখিনিয়ে পাইছে আৰু আজি। তো বাই বাই গাইজ, আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনে লাইক কৰা নাই লাইক কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, বাই বাই।